নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো অনুষ্যা বৈদ্য অন্য এটা ভিডিঅ'লৈ। কেনে আছে সকলো? চাগে ভালে আছে। আমি বৰ্তমান ভালে আছো। এতিয়া ৰাতি 9টা বাজিছে। এতিয়া ৰাতি 9টা বজাত মই পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। ভাবিলো কিবা এটা বনাও আৰু আপোনালোককো আজি মই বনাব লৈছো ব্ৰইলাৰ মাংসৰ সিম্পল ৰেচিপি এটা। আৰু মই মাংসখিনি বনাবলৈ লৈছো। এয়া আধা কিলো ব্ৰইলাৰ মাংস আৰু আলু লৈছো দুটা দীঘলকৈ কাটি, আৰু এটা বিলাহী লৈছো মিহিকৈ কাটি লৈছো, আৰু ইয়াৰ গুটিখিনি আজি উলিয়াই দিছো। আৰু এফালে লৈছো পিয়াজ দুটা মিহিকৈ কাটি লৈছো, এপিনে আদা নহৰু পেষ্ট, আৰু ইয়াত লৈছো কেঁচা জলকীয়া 4টা। আৰু এফালে মই মছলাখিনি পানী দি ঘুৰি লৈছো। ইয়াত লৈছো মিট মছলা, জিৰা, ধনিয়া আৰু হালধি নিমখ চব একেলগতে দি মই মছলাখিনি মিলাই লৈছো। বলক এতিয়া গেছটো জ্বলাই কেৰাহীখন উঠাই দিলো, আৰু এতিয়া দি দিছো মই ইয়াতে মিঠাতেল। এতিয়া তেলখিনি গৰম হৈ গ'ল। ইয়াতে মই অলপ দি দিছোঁ চেনি, আৰু চেনিখিনি দিছোঁ মই কালাৰটো আহিবলৈহে, মিঠা হ'বলৈ নহয়। এতিয়া মই ইয়াতে দি দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অলপমান ৰঙা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত মই ইয়াতে দি দিছোঁ আদা নহৰু পেষ্টখিনি আৰু এই জলকীয়াকেইটা। এইখিনি অকণমান নহৰু আদা আৰু গোন্ধটো যাবলৈ দিয়ালৈকে ভাজি থাকিম। আপোনালোকে সকলোৱে মাংস বনাব জানেই, মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ইয়াতে দি দিছোঁ মই মিলাই থোৱা মছলা, হালধি, নিমখ গোটেইখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ অকণমান পানী। মছলা, আদা, নহৰু, পিঁয়াজ গোটেইখিনি ধুনীয়াকৈ সিজোৱাৰ পাছত এতিয়া মই ইয়াতে দি দিম বিলাহীখিনি। এতিয়া মই অলপ দেৰি বিলাহীখিনি ভাজি থাকিম। এতিয়া বিলাহীখিনি সিজি গ'ল। বিলাহীখিনি সিজি যোৱাৰ পাছত ইয়াতে দি দিম মাংসখিনি। আৰু এতিয়া মাংসখিনি মই ধুনীয়াকৈ অলপ টান হোৱালৈকে ভাজি থাকিম। যিহেতু ব্ৰইলাৰ মাংসটো অলপ কোমল হয়, গতিকে মাংসখিনি টান হোৱালৈকে মই এতিয়া ভাজি থাকিম। বহুত ধুনীয়া আহিছে, কিন্তু খাবলৈ কেনেকুৱা হয় পাছত জনাই আছোঁ আপোনালোকক একেবাৰে শেষত। আৰু ইয়াতে দি দিম মই এতিয়া আলুখিনি। এতিয়া মই অকণমান ঢাকনিখন লগাই অলপ সময় গেছটো চিমত দি থৈ দিম। এতিয়া ধুনীয়াকৈ মাংসখিনি আৰু আলুখিনি ফ্ৰাই হৈ গ'ল, আৰু মই ইয়াত দি দিম অলপ পানী। মাংসখিনি আৰু আলুখিনি ধুনীয়াকৈ সিজি থাকক। এতিয়া মাংস ধুনীয়াকৈ উতলি আছে, হ'বগৈ আৰু শেষ পৰ্যায় পাইছেগৈ। আলু সিজিছে। ফাইনেলি মাংস হৈ গ'ল। অৱশেষত মাংস বনাই হৈ গ'ল। খাই লওঁ এতিয়া মাংস কেনেকুৱা হৈছে। খাবলৈ খাই উঠি আপোনালোকক জনাই আছোঁ। আমি এতিয়া ভাত পানী খাই উঠিলোঁ। যদিও চিম্পল ৰেচিপি আছিলে, সঁচাকৈ মাংস খাবলৈ ভাল লাগিলে। আৰু আপোনালোকেও যদি খাই মোৰ ষ্টাইলত বনাই খাই চাব। আৰু
এতিয়া ৰাতি 11টা বাজিবলৈ হ'ল আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। বাই বাই, লাভ ইউ গাইজ। জয় আই অসম।